ৰ'ব ক'ত যায়? আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আমিতো বহুত ধৰণে মাছ খাই আহিছোঁ, কিন্তু আজি বিলাহী আৰু কেপচিকামৰ সৈতে মাছ বনাম, ব'লক ষ্টাৰ্ট কৰি দিওঁ। প্ৰথমতে বিলাহী আৰু কেপচিকাম লগতে পিঁয়াজখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ দেই চাইজত। সেয়া চাওক ধৰি পাইছেনে? অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এইফালে নিমখ হালধি সানি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰি থাকি যোৱা ক'লা তেলখিনিতে দি দিছোঁ কেইটামান গোটা জিৰা, তাৰপিছতে পিঁয়াজখিনি। এতিয়া এই পিঁয়াজখিনি অকণমান কোমল হৈ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি অকণমান কোমল হৈ যাবলৈ ধৰিছে। এনেকুৱা সময়তে ইয়াত এতিয়া মই কেপচিকাম আৰু বিলাহীখিনি যে কাটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। ইয়াত বেলেগ বস্তু একোৱেই নিদিওঁ, গম পাইছেনে? অকল কেপচিকাম আৰু বিলাহী। ইমানেই টেষ্টি লাগে মাছৰ জোলকণ খাই, সঁচাকৈ কৈছোঁ। আপোনালোকে যদি ট্ৰাই কৰি চোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, একদম বহুত বেছি ভাল লাগে খাই। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ অকণমান ভাজি ল'ম। এতিয়া ইয়াতে আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ। দি পেলাই আকৌ এবাৰ ধুনীয়াকৈ লৰাম। ইয়াত ধুনীয়াকৈ লৰাই কৰি লোৱাৰ পাছতে প্ৰায় 5 মিনিটমান সময় এনেকৈ ল' ফ্লেমত গোটেইখিনি সিজিবলৈ দিম। 5 মিনিটমানৰ পাছত এয়া চাওক, দাঙি চাইছোঁ, দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে? এয়া ধৰিব পাৰিছে ন সিজি গৈছে বুলি? ধুনীয়াকৈ সিজি গ'ল। এতিয়া এনেকৈ মাজে মাজে লৰাই আছোঁ দেই, দুবাৰমান, সেয়া মই দেখুওৱা নহ'লে আৰু। তাৰপিছত ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া এইখিনিতে কি হৈছে জানে? মই অকণমান মছলা দিছিলোঁ। অকণমান দি দিছিলোঁ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ, অকণমান জিৰা, অকণমান ধনিয়া আৰু অকণমান মিট মছলা দিছিলোঁ দেই। তাৰপিছত সেইখন ভিডিঅ' মানে নাজানো কেনেকৈ স্কিপ হৈ গ'ল, দেখাবলৈ থাকি গ'ল। তাৰপিছত সেয়া দি পেলাই ধুনীয়াকৈ অকণমান ভাজি ল'লোঁ। তাৰপিছত আন্দাজমতে ইয়াত পানী দি দিলোঁ। অকণমান পানী দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু আপোনালোকে কিমান ডাঠ কৰে, কিমান পাতল কৰে, সেইটো নিজৰ ওপৰত কথা দেই। কিন্তু মই অকণমান জোলটো সিহঁতক বেছিকৈ লাগে কাৰণে বেছিকৈ দিছোঁ বাৰু। কিন্তু ডাঠ হ'লেও খাই বেছি ভাল লাগে, আৰু পনীয়া হ'লেও বাৰু ইমান বেছি বেয়া নালাগে। তাৰপিছত ইয়াত ধুনীয়াকৈ এতিয়া লৰাই কৰি ল'লোঁ। লৈ পেলাই আকৌ ঢাকি দিম ধুনীয়াকৈ উতল এটা আহিবৰ কাৰণে। তাৰপাছতে এয়া প্ৰায় 5 মিনিটমান উতলাৰ পাছত এয়া চাওক কি ধুনীয়াকৈ উতল এটা আহি গৈছে। এতিয়া এই যে উতলটো আহিছে, আকৌ এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া ইয়াতে মই মাছখিনি দি দিলোঁ। সেইটো দেখুৱাবলৈ নহ'লে মাছখিনি কিন্তু দিলোঁ দেই, এনেকৈ উতলি থাকোঁতে দিলোঁ। তাৰপিছত মাছখিনি দিওঁ আকৌ অকণমান সময় ল' ফ্লেমত পূৰা ধুনীয়াকৈ সিজিবলৈ দিম। তেতিয়া এটা জোখত ৰখি যাব আৰু। বহুত বেছি খাটনি কৰিব নালাগে জানেনে? পটককৈ হৈ যায়, বহুত বিশেষ বস্তুৰ প্ৰয়োজন নাথাকে, আৰু খাবলৈও বহুত সোৱাদযুক্ত হয়। গতিকে এয়া ধুনীয়াকৈ মোৰ মাছৰ জোলকণ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ বাতি এটাত লৈ লৈছোঁ আপোনালোকক সজাবলৈ কাৰণে। দেখি কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাব দেই। ৰেচিপিটো চাই কেনেকুৱা লাগিলে তাকে জনাবলৈকো নাপাহৰিব। লগতে এবাৰ বনাই খাই চাবলৈ নাপাহৰিব। আৰু যদিহে বনাই খাই ভাল পায়, তেনেহ'লে এই ভিডিঅ'টোত আহি কমেণ্ট এটা কৰি থৈ যাব। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই, গুড নাইট।